আপোনালোকে যদি আজিৰ এই ৰেচিপিটো এনেকৈ বনাই এবাৰ খায় তেতিয়াহ'লে আপোনালোকে আকৌ বনাই বনাই খাবলৈ মন কৰি থাকিব। এয়া মোৰ গাহৰিখিনি যিখিনি মই বইল কৰি লৈছোঁ, চাওক ধুনীয়াকৈ বইল কৰি ল'লোঁ। লগত লৈছোঁ এয়া পিঁয়াজ, বিলাহী, আদা নহৰু পেষ্ট আৰু মেইন ইনগ্ৰেডিয়েণ্ট ভোট জলকীয়া। যদি আপোনাৰ ঘৰত এনেকুৱা কেঁচা ভোট জলকীয়া নাথাকে তেতিয়াহ'লে যদি আচাৰত থাকে আচাৰৰ ভোট জলকীয়াটো ব্যৱহাৰ কৰিব পাৰে, কিন্তু ভোট জলকীয়াটো ব্যৱহাৰ কৰিবই এই ৰেচিপিটোত। আৰু লগত এইখিনি লৈছোঁ নিমখ সোৱাদ অনুসৰি, এয়া হালধি পাউডাৰ, এয়া জিৰা পাউডাৰ আৰু এয়া ধনিয়া পাউডাৰ। এতিয়া ৰেচিপিটোলৈ আগবাঢ়োৱা হওক। এয়া পাতি দিছোঁ কেৰাহীখন আৰু লগত দি দিম এয়া মিঠাতেল। তেল কমকৈ দিছোঁ কাৰণ মই গাহৰিখিনি গোটেইখিনি ফেটছে ব্যৱহাৰ কৰিম, কাৰণ মই ফেটছ খাই ভাল পাওঁ। গাহৰি মই মাংসটো ইমান নাখাওঁ, ফেটছে খাওঁ, গতিকে তেলটো গৰম হ'বলৈ দিছোঁ। যিহেতু আৰু সেই ফেটছখিনিৰ পৰা তেল ওলাবই, গতিকে খুব কমকৈ তেল ব্যৱহাৰ কৰিছোঁ। তেলখিনি গৰম হৈছে আৰু এতিয়া ইয়াতে মই দি দিলোঁ ফোৰণখিনি আৰু ফোৰণখিনি অকণমান ফুটিব দিম। এয়া ফোৰণখিনি ফুটিলে আৰু লগে এয়া চাওক পৰ্কখিনি বহাই দিলোঁ আৰু অকণমান লৰাই দিম। এই ৰেচিপিটোত মই প্ৰথম এয়া পিঁয়াজ বা আদা নহৰুখিনি ব্যৱহাৰ কৰা নাই, প্ৰথমে ব্যৱহাৰ কৰিছোঁ এয়া পৰ্কখিনি, কাৰণ যদি পিঁয়াজ আদা নহৰুখিনি দিয়া যায় তেতিয়াহ'লে পানী উঠি যোৱাৰ সম্ভাৱনা থাকে। গতিকে এতিয়া মই ইয়াতে দি দিম পিঁয়াজখিনি, এতিয়া ইয়াতে দি দিম আদা নহৰু বিলাহী ভোট জলকীয়াখিনি, একেলগে গোটেইখিনি দি দিলোঁ। এই ৰেচিপিটোত মই আপোনালোকক ক'লোৱেই অলৰেডি মেইন ইনগ্ৰেডিয়েণ্টটোৱে হ'ল ভোট জলকীয়া। ভোট জলকীয়াটো দিয়াৰ লগে লগে এয়া মানে জোল নকৰোঁ যিহেতু, ইয়াৰে যিটো অকণমান তেল ওলাব সেই তেলকণৰ গোন্ধটো মানে কৈছোঁ। আৰু যিহেতু এতিয়া ডিচেম্বৰ মাহ, পিকনিক আহি আছে, 31st আহি আছে, তাৰপিছত আকৌ খ্ৰীষ্টমাছ আহি আছে, গতিকে এনেকৈ এবাৰ বনাই খাবচোন, কিমান ধুনীয়া লাগে খাবলৈ। আৰু দেখিবলৈ চাওক কিমান ধুনীয়া হৈছে। মই জুইটো বহাই দিছোঁ, চাওক এয়া বহাই থ'ম আৰু লৰাই থাকিম। এই ৰেচিপিটো আচলতে জুইত বনালে বেছি টেষ্টি হয়, কিন্তু মই এতিয়া জুইত বনাব লাগিলে বাহিৰত যাব লাগে, সেয়ে মই গেছতে বনালোঁ। কিন্তু পিকনিক বা 31st খানাবোৰ যিহেতু বাহিৰতে কৰা হয়, এনেকৈ বনাই খাব। আৰু এতিয়া ইয়াত মই মিক্স কৰিম মছলাখিনি। এয়া চাওক ৰাখি থৈছিলোঁ যে মছলাখিনি গোটেইখিনি একেলগে দি দিলোঁ। ইমান বেছি ইয়াতে জঞ্জাল নাই, সকলোবোৰ একেলগে দি হাই স্পীডত ভাজি থাকিলে হ'ল। অকণমান লাগি লাগি ধৰা নিচিনা হৈছে যিহেতু তেলটো কমকৈ দিছিলোঁ। এতিয়া মাংসখিনিৰ পৰা যেতিয়া তেল ওলাব তেতিয়া এইখিনি আৰু লাগি নধৰে। আৰু এতিয়া জুইটো অকণমান কমাই দিম। এয়া চাওক কমাই দিলোঁ আৰু মই ঢাকনিখন লগাই দিম। এয়া চাওক মই ঢাকনিখন গুচাই দেখাইছোঁ, দেখিছেনে কিমান ধুনীয়া হৈছে। এয়া মই ঢাকনিখন আকৌ এবাৰ দাঙিছোঁ আৰু আপোনালোকক এবাৰ দেখাই দিওঁ। চাওকচোন তেলবোৰ ধুনীয়াকৈ বিৰিঙিছে, বাপৰে। মইতো অকণো পানী ইউজ কৰা নাই, তথাপি ইমান ধুনীয়া হৈছে চাওক। মই ইয়াতে আজি আলু দিয়া নাই, মই মাংসত আলু দিওঁৱেই, কিন্তু এইটো ৰেচিপিত আলু নিদিয়াকৈ খাই ভাল লাগে। এয়া চাওক কিমান ধুনীয়া হৈছে। হ'বই আৰু এইখিনি। লাষ্টত মই এটা চিক্ৰেট ইনগ্ৰেডিয়েণ্ট দিম, আৰু সেই ইনগ্ৰেডিয়েণ্টটো দিয়াৰ পিছত এইখন খাবলৈ আৰু ধুনীয়া হ'ব। এইখিনি মই দি দিলোঁ গৰম মছলা। আজি মই গৰম মছলা পেকেট ব্যৱহাৰ কৰিছোঁ। আৰু এবাৰ ভালকৈ লৰাই দিম আৰু অকণমান সময়ৰ কাৰণে ঢাকনখন লগাই দিম।
মই ইয়াতে দি দিলোঁ লাই পাত কেইটামান আৰু লাই পাত কেইটা দি পেলাই এবাৰ লৰাই দিছোঁ আৰু এতিয়া লাই পাতকেইটা সিজিবলৈ অকণমান ঢাকনিখন লগাই দিম। এয়া চাওক মই ঢাকনিখন আকৌ এবাৰ লুকাই দিলোঁ আৰু এবাৰ লৰাই দিম। হৈয়ে গ'ল আৰু লাই পাতৰ কি ধুনীয়া গোন্ধ এটা ওলাইছে নহয়। আৰু এতিয়া ইয়াতে মই যিহেতু এয়া গেছটো বন্ধ কৰিয়ে দিম, তাৰ আগত মই ইয়াতে দি ল'ম আৰু এটা বস্তু, সেইটো হ'ল এয়া আকৌ অকণমান কেঁচা ভোট জলকীয়া। আৰু কেঁচা ভোট জলকীয়া অকণ দি এইটো এনেকৈ লৰাই দিলোঁ আৰু এয়া চাওক এইটো অফ কৰি দিলোঁ আৰু ঢাকনিখন লগে লগে লগাই দিম যাতে ভোট জলকীয়াৰ গোন্ধটো ইয়াৰ ভিতৰতে থাকে। ফ্ৰেণ্ডছ, এয়া মোৰ লাই গাহৰি ভোট জলকীয়াৰ সৈতে ৰেডি হৈ গ'ল। আপোনালোকে যদি আজিৰ এই ৰেচিপিটো এনেকৈ বনাই এবাৰ খায় তেতিয়াহ'লে আপোনালোকে আকৌ বনাই বনাই খাবলৈ মন কৰি থাকিব। ফ্ৰেণ্ডছ, আজি যদি এই ৰেচিপিটো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ওচৰত থকা বেল আইকনটো দবাব যাতে নেক্সট ৰেচিপি দিলে আপোনালোকে অতি সোনকালে গম পায়। গতিকে নেক্সট ৰেচিপিলৈ আকৌ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।